তোৰ ল'ৰাটো ইমান ক্ষীণাই গৈছে তোৰ ছোৱালীজনী কিন্তু বিৰাট বেছি শকত হৈছে দেই তোৰ ল'ৰাটোৰ চুলিবোৰ ইমান পাতল তোৰ ছোৱালীজনীৰ ৰংটো বেছ কোমা কিবা লগাইছনে আপুনিও বাৰু এইবোৰ প্ৰশ্নৰ সন্মুখীন হয়নে ওচৰ চুবুৰীয়া আত্মীয় স্বজন চিনাকিবোৰৰ মাজত এইবোৰ কথা সুধি সুধি মোৰতো গৰম নকৰেনে বাৰু কিমান যে দুখ লাগে ন সেইটো সময়ত যেতিয়া নিজৰ সন্তানৰ শৰীৰটোৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ সমালোচনা মাকজনীক এনেই আগবঢ়াই থৈ গুচি যায় মোৰো হৈছিল তেনেকুৱা মোৰ ছোৱালীজনী বয়স অনুযায়ী তাই যথেষ্ট ক্ষীণ তাইক 6 বছৰীয়া তাই হ'ব তাইক 6 বছৰীয়া যেন নালাগি 4 বছৰীয়া মান যেনহে লাগে এইটো কথালৈ ময়ো তাই যি ভাল পায় যেনেকৈ ভাল পায় মই বহুত বস্তু খুৱাওঁ কষ্ট কৰি বনাই দিওঁ বাহিৰৰ বস্তু যিহেতু ইমান এভইড কৰা হয় ন এনেকুৱা সময়ত তাই ফল মূল খাই ভাল পায় শাক চব্জিও ভাল পায় তাই তিতা কেৰেলাও ভাল পায় তাই মেইন কাৰ্বছ বস্তুটোৱে তাই বেয়া পায় অকণ খায় সেইকাৰণে তাই ৱেইটটো কমি থাকে এইটো কথালৈ মোক বহুতে বহুত কথা কৈছে এইবোৰো কৈছে যে কিয় তই নিজে ইমান শকত হৈ গৈছ তোৰ ছোৱালীজনীৰ স্বাস্থ্যটো চাচোন তাইক খাবলৈ নিদিয় নেকি তই চব খাই থওঁ নেকি আৰে কেনেকুৱা অসংবেদনশীল কথা এটা কোনজনী মাকে বাৰু নিজৰ সন্তানক খাবলৈ নিদি নিজে বেছিকৈ খাই থ'ব বা কোনজনী মাকে জানি বুজি নিজৰ সন্তানক জাংক বস্তু খুৱাই ৱেইট বঢ়াই থ'ব কোনজনী মাকে পাতল চুলিখিনিৰ যত্ন নল'ব আৰু এইবোৰ আপেক্ষিক কথা বয়সৰ লগে লগে বহুত বস্তু চেঞ্জ হৈয়ে যায় বেবী ফেট কমি যায় একেবাৰে ক্ষীণ ল'ৰা বা ছোৱালীজনী যেনেকৈ মই একেবাৰেই ক্ষীণ আছিলোঁ একেবাৰেই ক্ষীণ আগতে মোৰ বন্ধু বান্ধৱীসকলে জানে মায়ে সেইকাৰণে চিন্তাই নকৰে তইতো তেনেকুৱাই আছিলি তোৰ ছোৱালীও ডাঙৰ হৈ ঠিকেই হ'ব দে চিন্তা কৰিব নালাগে তাৰপিছত ময়ো এই কথাটো বাদ দিলোঁ যে তাইতো আদাৰৱাইজ শ্বি ইজ ভেৰি এক্টিভ সদায় তাই মুম্বাইত থকা পিডিয়াট্ৰিচিয়ানেও এইটো কথাই কৈছে শ্বি ইজ ভেৰি এক্টিভ এন এক্টিভ কিড ইজ এ হেল্ডি কিড নট এ প্লাম্পি কিড ইজ এ হেল্ডি কিড এক্টিভ কিড ইজ এ হেল্ডি কিড চ' ডোণ্ট ৱৰি আৰু সেই কথাখিনি মই একচেপ্ট কৰাৰ পিছত মোৰ বস্তুবোৰ সহজ হ'ল আৰু মানুহে 10টা কথা ক'লেও মই পাত্তা নিদিওঁ কৈ থাকক মোৰ সুস্থ হ'লেই হ'ল ছোৱালীজনী হয়নে নহয় এইটো কথা কিয় ক'লোঁ কাৰণ যোৱাকালি মই মোৰ ল'ৰা ছোৱালী দুটাক ইনফ্লুৱেঞ্জা ভেকচিনৰ শ্বট দিয়াবলৈ লৈ গৈছিলোঁ এইটো শিশুৰ 5 বছৰ হোৱাৰ পিছত যিহেতু অন্য ভেকচিনবোৰ প্ৰায় শেষেই হৈ যায় তাৰপিছত সময়ে সময়ে কিবা কিবি আহে গতিকে বছৰেকীয়া যিটো ইনফ্লুৱেঞ্জা ভেকচিনৰ শ্বট ফ্লু ভেকচিনৰ শ্বট সেইটো দিয়াব লাগে আৰু যিহেতু জানেই নহয় ক'ভিডৰ 3য় তৰংগৰ কথা চলিয়ে আছে গতিকে এজ এ প্ৰিকশ্যন এই শ্বট দিয়াটো এটা ভাল কথা এটা ভাল সিদ্ধান্ত গতিকে কালিও মোৰ ইয়াত মই বাচ্ছা দুটাক দেখুৱাবলৈ যাওঁতে সেই ডক্টৰ তেওঁক মই সুধিলোঁ যে এইবাৰ ওজনটো অকণ কম থকা দেখিছে নেকি তেওঁ হাঁহি পেলাই কৈছে তাই যিটো ৱেইট আৰু হাইট যিটো তাই লৈছিলে দেখুওৱাৰ আগতে এইটো চাই কৈছে নাইতো ঠিকে আছে চাওকচোন তাই যিটো মিনিমাম যিটো ৱেইট থাকিব লাগে এইটো বয়সত তাতকৈতো তাই বেছিয়ে আছে গতিকে যিহেতু তাই মিনিমাম ৱেইটটো যিহেতু মেইনটেইন কৰি আছে গতিকে তাৰ তললৈ গ'লেহে সেইটো আণ্ডাৰ ৱেইট হ'ব আপুনি একদম চিন্তা নকৰিব শ্বি ইজ এন এক্টিভ কিড চ' ডোণ্ট ৱৰি এই কথাখিনি শুনি আকৌ মই ৰিএচিয়'ৰ হ'লোঁ আৰু ভালো লাগিল তেতিয়াই মই এইটো কথা ভাবিলোঁ যে কিমানবোৰ মাকক যে এনেবোৰ কথাৰে থকা সৰকা কৰে নহয় জানো গাৰ ৰং চুলিৰ কোৱালিটি শকত ক্ষীণ হাঁহি কান্দোন দাঁত আৰু কি নলৈ মাকজনীক সমালোচনা কৰি থাকে এই মানুহবোৰে আৰু পৃথিৱীৰ আটাইতকৈ সহজ কামটোৱে হৈছে শিশুৰ মাকক সমালোচনা কৰাটো কিয় জানো কৰে সেইটো ভাবিয়েই নাপাওঁ কাৰণ নিজৰ সন্তানক সকলোতকৈ ভাল ধৰণে যত্ন মাত্ৰ মাকজনীয়েই ল'ব পাৰে বা দেউতাকজনে ল'ব পাৰে মাকজনী যিহেতু বেছি লাগি থাকে গতিকে মই মাক বুলিয়েই কৈছোঁ দেউতাকবোৰো কিন্তু ইকুৱেলি সদায় তেওঁলোক যত্নপৰ হৈ থাকে যাতে শিশুক ভাল স্বাস্থ্য ভাল সংস্কাৰখিনি যাতে দিব পাৰে গতিকে এইবোৰ যদি কথা আপোনালোকক কোনোবাই কয় ইফালেদি শুনিব ইফালেদি উলিয়াই দিব কাৰণ আমি আমাৰ সন্তানৰ ভালটো আমাতকৈ ভাল আৰু কোনেও বুজিব নোৱাৰে সেইকাৰণে এনেবোৰ কথাত মন বেয়া নকৰিব মই আগতে কৰিছিলোঁ একদম মোৰ ল'ৰাটো যেতিয়া কেঁচুৱা আছিলে ছমহীয়া বহুতে কৈছিলে তোৰ ল'ৰাটো টকলা কেনেকুৱা হৈছে টকলা ল'ৰা চুলিয়ে নাই আয়ু ছমহীয়া বাচ্ছাটোৱেনো ক'ত আৰু এক মূৰ চুলি পাব এতিয়া আকৌ তাৰ চুলি মই মাহে মাহে কটোৱাই তলেই নাপাওঁ তাৰ ইমান চুলি গতিকে এইবোৰ কথাত মন বেয়া কৰিব নালাগে এই শিক্ষাটো মই পালোঁ আৰু চাবচোন গুগলতো পোৱা যায় ইণ্ডিয়ান
পিডিয়াট্ৰিক একাডেমি তেওঁলোকে সময়ে সময়ে লিষ্টবোৰ তেওঁলোকে দিয়ে থাকে তাত য'ত হাইট এণ্ড ৱেইট চাৰ্ট কিছুমান থাকে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ তাত চাবচোন মিনিমাম মিডিয়াম আৰু মেক্সিমাম তিনিটা ধৰণৰ থাকে তাত ৱেইট আৰু হাইট তাৰ লগত মিলাতে দেখিব আপোনাৰ শিশুটো একদম ঠিকে ঠিকে গৈ আছে নট টু ৱৰি বি হেপী